হেই বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভালে থাকক, সুস্থ থাকক। আৰু আজি এতিয়া মই পাৰ্লাৰত আছোঁ। মোৰ সৰু সুৰা পাৰ্লাৰখনতে আছোঁ বাৰু। আৰু আজিৰ দিনটো কিনো কৰোঁ, কিনো নকৰোঁ ভাবিছোঁ অলপমান দেখাম বুলি। যদি ভালদৰে কিবা ডিটেইলছত দেখাব পাৰোঁ দেখাম, নহ'লে বেলেগ এদিন ডিটেইলছত সকলো বস্তুখিনি সদায় ৰেগুলাৰ দেখাই যাবলৈ মই চেষ্টা কৰিম। গতিকে আজিৰ দিনটো কি কৰোঁ, কি নকৰোঁ দেখাই যাম। চোৱা, হাই কৰি দিয়া। এতিয়া কৰা আকৌ কৰি দিয়া। তাই শিকি আছে, তাই নতুনকৈ আহিছে আৰু মোৰো লগ এটা হৈছে, ভালে পাইছোঁ বাৰু। এতিয়া বৰ্তমান তাই ৰছীডাল পাকটো শিকিছেহে, বহুত বাকীয়ে আছে বাৰু। এতিয়া দুদিন হৈছে আৰু তাই অহা। লাহে লাহে শিকাই ল'ব লাগিব আৰু। তো চৰি গাইজ, আজি দিনটো ভিডিঅ' কৰিবলৈ নহ'ল, ছোৱালীজনী সোনকালে গুচি গ'লগৈ। তাৰপিছত গধূলি হ'ল, এতিয়া ঘৰলৈ যাওঁ, বজাৰ কৰি লৈ যাওঁ। কেজি কেইটকাকৈ দিছে? ঔটেঙা ল'লোঁ, এতিয়া বিলাহী কেইটকা কেজি ল'ম? 50 টকা। এতিয়া ঘৰলৈ গৈ আছোঁ। তো গাইজ, দোকানৰ পৰা আহি ঘৰ সোমালোহি। দোকানত আজি তেনেকুৱা দেখাবলগীয়া একো নহ'ল আৰু দেখাবলৈ নহ'ল। লগত থকা ছোৱালীজনী সোনকালে গুচি গ'লগৈ, সেইকাৰণে কাষ্টমাৰ আহিলতো তাৰমানে সেনেকৈ দেখাবলৈ নহ'ল। আপোনালোক যিহেতু কৈছিলোঁ দেখাম বুলি, দেখাবলগীয়া নহ'ল, আন্ধাৰেই হ'ল, তাই সোনকালে গুচি গ'লগৈ। সেইকাৰণে এতিয়া 7টা বাজিলে, ঘৰ সোমাইছোঁহি। গা পা ধুওঁগৈ, তাৰপিছত চাহ তাহ খাই বেটাক পঢ়াবলৈও আছে, তাৰ এক্সাম আছে 4 তাৰিখৰ পৰা। আৰু তাৰপিছত ভাত পানী বনাবও লাগিব। কষ্টই মষ্টই আহোঁ, হ'লেও ভাত পানী বনাবই লাগিব। তো যি হওক, কিনো বনাওঁ আজি। ছাগলী মাংস আছে, তো মই কেনেকৈ বনাওঁ তাকে দেখাম। ইয়াত গা পা ধুই আহি চাহ একাপ খাই লৈছোঁ, নিউট্ৰিচইচ বিস্কিট, লগতে পোৱালিও খাইছে। ভোক লাগিছে। এতিয়া ভোক লাগিব হৈছে নি? বিস্কুট খালা নাই? লিখি লোৱা, 1 লিখা। মই ভাত বনামগৈ এতিয়া। লিখা। পানী অকণমান দিয়া না। পানী খাবা, তুমি লিখি লোৱাচোন। মই পানী আনিম নহয়, তুমি লিখি লোৱা। পানী অকণমান 1 লিখা। 1 তাৰপৰা 2টো লিখা। 2টো লিখিলা নহয়, এইটো লিখিলা নহয় 2টো। তাৰপৰা এতিয়া আখৰে লিখা 2টো। দন্তীয়া দ, দন্তীয়া দ লিখা। এইটো চাই ল'ৰা ছোৱালী পঢ়াবলৈ ঘৰত বৰ কষ্ট মানে কি, স্কুল যদি খোলা থাকে তেতিয়া অকণমান পঢ়াৰ প্ৰতি অকণমান ধাৰতি এটা থাকে। কিন্তু স্কুল বন্ধ আৰু অনলাইন ক্লাছ ইমানো ভালকৈ মানে স্কুলৰ আচাৰ্যবিলাকে কৰা নাই। কাৰণ কিবা এটা ধৰক লিখিবলৈ আমুকটো লিখিবা বুলি কৈ দিব, তাৰপিছত আমি মাকবিলাকে একদম মানে ল'ৰাক কিমান যে হেৰি কৰি লিখাব লাগে, কিমান চিঞৰিব লাগে পঢ়াবলৈ, মানে ক'বলৈ বাকী নাই। আৰু
ইটো ইটো পঢ়াওঁ সিটো পাহৰে সিটো পঢ়াওঁ সিটো পাহৰে সেনেকুৱা লিখীয়া হৈছে তাৰ। স্কুলত যদি সকলো ল'ৰা ছোৱালীৰ লগতে যদি পঢ়া শুনা অভ্যাস কৰিলেহেঁতেন হয়তো মনত থাকিলেহেঁতেন। কিন্তু এতিয়া মানে কি হয়, ঘৰত দিনটো খেলা ধূলা কৰে, ময়ো নাথাকোঁ, মই ওলাই যাওঁগৈ। গধূলি সময়ত তাত টোপনি ধৰিব, এতিয়া পঢ়াবলৈ লৈছোঁ নহয়, তাত টোপনি ধৰিব, ভোক লাগিব, ভোক লাগক নালাগক এনেই ক'ব, পানী পিয়াহ লাগিব। তাৰপিছত বাৰে বাৰে পেচাব কৰিব লাগিব। কাৰ হয় বাৰু এনেকুৱা? কাৰ ল'ৰা ছোৱালীয়ে কমেণ্টত ক'বচোন বাৰু। এনেই সঁচাকৈ আকৌ এতিয়া ল'ৰা পঢ়োৱাৰ লগতে শাহু আছে, সোনকালে ভাত খাবলৈ লাগিব, ভাতো মই মাজে মাজে বনাই যাব লাগিব, তাক আকৌ পঢ়াটো চাব লাগিব। একে থিৰে পঢ়াত মানে তাৰ লগত মই বহিব নোৱাৰোৱেই। সেইকাৰণে তাৰমানে ল'ৰাক ভালকৈ পঢ়া শুনা কৰোৱাও হোৱা নাই। এতিয়া ভাতত লাগোঁগৈ, তাকো মাজে মাজে চাই যাব লাগিব পঢ়া শুনা। তো ফ্ৰেণ্ডছ, এতিয়া আহিলোঁ ৰান্ধনি ঘৰলৈ, মানে পাকঘৰলৈ। নহৰু আদা থেতালি ল'লোঁ, তাৰপিছত পিঁয়াজ 2টা লৈ লৈছোঁ মিডিয়াম চাইজৰ, আলু, বিলাহী, আৰু এইটো হৈছে ছানৰাইজ শ্বাহী গৰম মছলা। ইয়াত আছে ইলাইচি, ডালচেনি, লং। আমি উৰে যেনেকৈ এডভাৰটাইজমেণ্টটো দিয়ে, ছানৰাইজ শ্বাহী গৰম মছলা। ই খাদ্যত অনেক সোৱাদ আনে। এতিয়া অনেক সোৱাদ কেনেকুৱা আনে খাই চালেহে গম পাম। ইয়াত ছাগলী মাংসটো দেখিলেই, আৰু জলকীয়া। এতিয়া কেৰাহীত তেল দিলোঁ, তেল গৰম হৈ গ'ল, গোটা জিৰা 2টামান তাত পেলাই দিলোঁ। তাৰপিছত দি দিম 2টামান জালুক, গোটা জালুক। তাৰপিছত দিম পিঁয়াজ। পিঁয়াজ দি দিলোঁ। ইয়াত মই বৰ বেছি মছলা ইউজ নকৰোঁ, অকল মাংসৰ গোন্ধটো যাবলৈহে মছলা দিম। কাৰণ কেলৈ মা দেউতাই ইমান মছলা দিলে খাব নোৱাৰে, মানে মাংস চাংস বেছি মছলা দিলে তেওঁলোকে একেবাৰে খাব নোৱাৰে, সেইকাৰণে মছলা নিদিওঁ। যিহেতু ছাগলী মাংস অলপ গোন্ধ ওলায় অকণমান, সেইকাৰণে অকণমান দিবই লাগিব, সেইকাৰণেহে এই মছলা দিছোঁ। ইভাগেতো মই নহৰু আদা দিয়ে তেনেকৈয়ে বনাই দিওঁ তেওঁলোকৰ কাৰণে। এতিয়া এইখিনি পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈকে ভাজিম অলপ। এতিয়া মই নহৰু আদা দি দিছোঁ। খিনি ভজা হ'ল, এতিয়া বিলাহী দি দিম, বিলাহী 2টা। আৰু মই বিলাহীৰ যোনটো মাজৰ গুটি সেইখিনি উলিয়াই দিছোঁ, সেইখিনি খালে বোলে অপকাৰ কৰে, সেইকাৰণে গুটিটো উলিয়াই দিলোঁ। এতিয়া এইখিনি যেতিয়ালৈকে বিলাহীটো গলি নাযায় তেতিয়ালৈকে মই মানে অলপ ভাজি ল'ম। এতিয়া ইয়াত মানে নিমখ হালধি দিয়া নাছিলোঁ, সেইকাৰণে হালধি দি লৈছোঁ জোখমতে। তাৰপিছত নিমখো দিলোঁ জোখমতে, আপোনালোকে জোখমতে দিব। একচুৱেলি মই একেবাৰে চিম্পুলকৈ বনাইছোঁ, চবেই যেনেকৈ বনাই মই তেনেকৈয়ে বনাইছোঁ, একো ইয়াত দেখাবলগীয়া নহয়। হ'লেও মইনো কেনেকৈ বনাওঁ তাকে দেখাইছোঁ। এতিয়া এইখিনি গলি নোযোৱালৈকে মানে ভাজি ল'ম। তো এইখিনি বিলাহীটো গলিলে, তাৰপিছত মই অকণমান পানী ছটিয়াই দিছিলোঁ অকণ ভালদৰে গলিবলৈ। তাৰপিছত দিছোঁ ছানৰাইজ শ্বাহী গৰম মছলাটো। তাৰপিছত অলপমান মছলাটো দি পেলাই হিলাই দিছোঁ। হিলাই দি পেলাই ইয়াতে এতিয়া মই এতিয়া দি দিম মাংস।
এইদৰে মাংসটো ভালদৰে হিলাই লৈছোঁ, মানে মছলাখিনিৰ লগত মানে ভালদৰে হেৰি কৰি লৈছোঁ। অকণমান মানে সিজাৰ পিছত আলুটো দি দিম। আলু দি দিছোঁ এয়া, এতিয়া ভালকৈ মিলাই লওঁ। তো গাইজ, আলুৱে মাংসই ধুনীয়াকৈ অকণমান সিজাৰ পিছত মই পানী দি দিছোঁ। জোখমতে পানী দি দিব। মই অকণমান মানে গ্ৰেভি অকণমান জোলমুৰীয়া কৰিম, যিহেতু মই দাইল চাইল আৰু নবনাওঁ। এই মাংস জোলেৰে ভাত খাম। মাংস জোল থাকিলে মানে দাইল খাবলৈও মন নাযায় ন, মোৰ কিন্তু মন নাযায়। এতিয়া মই এইখিনি ইয়াত কেৰাহীত সিজিবলৈ অলপ দেৰি লাগে ছাগলী মাংসটো, সেইকাৰণে মই কুকাৰত দি দিলোঁ। আৰু অকণমান সোনকালেও হ'ব, মা দেউতাও ভোক লাগিছে কাৰণে। কুকাৰত দি পেলাই মই ইয়াত ধুনীয়াকৈ 3-4টামান চিটি আহিবলৈ দিম, তেতিয়া ধুনীয়াকৈ সিজিব। তেতিয়াহে মা দেউতাই ধুনীয়াকৈ খাব পাৰিব, যিহেতু বুঢ়া মানুহ, বেছি লিকটীয়া হৈ থাকিলে খাব নোৱাৰিব। গাইজ, ইয়াত মোৰ মাংস হৈ গৈছে। কেনেকুৱা হৈছে, কেনেকুৱা বনালোঁ, মানে দেখি কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু ইয়াতে মই ভাত বাঢ়ি দিলোঁ চবক, মানে বাঢ়ি দিছোঁ আৰু সকলোকে। কি খাবলৈ কেনেকুৱা হৈছে বা এতিয়া। এয়া হৈছে গ্ৰেভিটো দেখিতো ভালেই লাগিছে নহয়নে? একদম চিম্পুলকৈ বনাইছোঁ। এতিয়া মই যদি ইমান মা মছলা দিয়া নাই, কিন্তু মাংসটো খাবলৈ সঁচাকৈয়ে কৈছোঁ বহুত ধুনীয়া হৈছিলে খাবলৈ। সঁচাকৈ বহুত ধুনীয়া হৈছিলে মাংসটো খাবলৈ। মা দেউতাইও খাই ভাল পালে, মোৰ মানুহজনীও খাই ভাল পালে। তো গাইজ, কালি ভিডিঅ'টো কমপ্লিট কৰা নহ'ল, মানে শেষ কৰা নহ'ল। আৰু ভাবিছিলোঁ শেষ ভাবিছিলোঁ আজি অলপ পাৰ্লাৰ কিছুমান কাম দেখাম, কিন্তু কি হয়, মই কাম কৰি থাকোঁ আৰু মোৰ ফোনটো থৈ পেলাই আজি মোৰ লগত থকা ছোৱালীজনী তাইও নাহিলে, আনকি কালি বাৰু দেখাবলৈ নহ'ল, তাইও নাহিলে। চ' আজিও তেনেকৈ দেখাব নোৱাৰিম, সেইকাৰণে ভাবিলোঁ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। যিহেতু ভিডিঅ' আহি থাকিব, তেতিয়াই দেখাম। তো বাই। আৰু যদি ভিডিঅ'টো চাই অলপ ভাল পালে, বা মোৰ যিটো ৰেচিপি দিছিলোঁ সেইটো হ'লেও যদি অকণমান ভাল পালে, তেনেহ'লে প্লিজ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে যোনটো বেল আইকন আছে সেইটো দবাই দিব আৰু অল কৰি দিব। তাৰপিছত লাইক এটা কৰি দিব। একোতো নাযায় ন ছাবস্ক্ৰাইব কৰিলে, লাইক কৰিলে। তো প্লিজ চাই আছে যদি লাইক ছাবস্ক্ৰাইব কৰি দিব। তো বাই।